নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ এয়া কলডিল আৰু আলু পিটিকা। কলডিল এডোখৰ আছিলে, সেয়ে লৈ লৈছোঁ এয়া কলডিল, আৰু বনাব লৈছোঁ ইয়া কচু আৰু ঔটেঙা, লগতে মাছ দিম আৰু ইয়া মচন্দৈ। ইয়া মই কলডিল দুফাল কৰি ল'লোঁ। ইয়া মই দিলোঁ কুকাৰত, লগতে আলু। ইয়া পানী দিছোঁ, অলপ পানী দি নিমখ দি। ইয়া দিলোঁ নিমখ পানী দি মেলি এতিয়া মই দুটা চিটি কৰি বইল কৰিম। ইয়া মই দালি, কচু আৰু ঔটেঙা দি কুকাৰত দি চিটি মৰাই ল'ম এতিয়া। ইয়া মই বইল কৰি থোৱা কচুখিনি মই তেল মাৰিছোঁ, মচন্দৈখিনি ভাজি দিছোঁ লগতে। ইয়া কিছু মাছকেইটা আছিলে দিনৰে হয়, মাছকেইটা দিছোঁ ফ্ৰাই কৰি থোৱা। ইয়া কলডিল পিটিকা ৰেডি।